Hello guys, welcome back to my channel Himanshu Baishya vlog guys. মানে মোৰ 100 সাবস্ক্ৰাইবাৰ হ'বই আছে দুটা লাগে মাত্ৰ তো পটাপট কৰি দিয়ক এইটো ভিডিঅ'ত মানে যোনে কমেন্ট কৰিব তেওঁলোকৰ চেনেল নিশ্চয় প্ৰমোচন কৰে নেক্সট ভিডিঅ'টো তো এইটোত মানে কৰি দিয়ক আৰু কিন্তু ভাল লগা কমেন্ট কৰিব বেয়া কমেন্ট নকৰিব ভাল লগা কমেন্ট কৰিব আপোনালোকৰ চেনেল প্ৰমোচন হ'ব তো চাওক কিমান সাবস্ক্ৰাইবাৰ হয় তো গাইস এতিয়া চাওক মই মোৰ ইউটিউব ষ্টুডিঅ'টো ওপেন কৰি দিলো ওপেন কৰি দিয়াৰ লগে লগে কিমান সাবস্ক্ৰাইবাৰ চাও ল'ব ও ভাই এতিয়া চাইছিলে 98 আৰু এতিয়া 101 তো গাইস পিছত কি হয় নাজানো সাবস্ক্ৰাইবাৰ ইনক্ৰিজ হৈছে কিন্তু পিছত ডিক্ৰিজ হৈ যাব পাৰে তো হেতু নাজানো 98 হৈ থাকিব পাৰে তো মোৰ এতিয়া তো 100 হৈ দেখিছে কিন্তু আপোনালোকে কমেন্ট কৰক নিশ্চয় প্ৰমোচন আৰু এটোত আহিছিলে 644 ভিউজ গাইস চাওক না guys এইটো যদি anything says চাও ভিউজ দিমান 0 সাবস্ক্রাইবার কিন্তু মই পাইছো কিবা হ'ব পাৰে গাইস হেতু নকও আৰু গাইস এটা কৈ দিলাম মোৰ ৰ্যাঙ্কিং ভিউজ কমপ্লিট হৈছে চাও ইয়াত 30 মানে 28 ডেজত 3.4 কে ভিউজ কৰিব দিছিলে যেটো মই কৰি দিলো তো চাওক 12.8 হাউসৰ ওয়াচ টাইম আছিলে এটো কমপ্লিট 17 প্লাস সাবস্ক্রাইবার আছিলে এটো কমপ্লিট চাওক গাইস সব এবিলাক এডিশনেল তো গাইস আপোনালোকে কৰক আৰু গাইস এটোত মোৰ হাইয়েস্ট ভিউজ আহিছে 1.8 কে ভিউজ চাওক আপোনালোকে অলপ মানুহৰ মানে এই নিজৰ মনটো ভাল লগা ভিডিঅ' দিব মানুহক যেনেকে মোৰ যি ভাল লাগে সেই দি থাকো এটো দিছিল দা বয়স ট্যালেন্ট চাওক কিমান ভিউজ আহিছে এইটো লং ভিডিঅ'টো আপোনালোকে নিশ্চয় চাইছে চাওক ভিউজ টাইপিক্যাল 1.8 কে 19 প্লাস 190 ৰ্যাঙ্কিং ভিউজ 1.10 চাওক ইয়াত যদি এনালিস্ট চেক কৰিব যাও 1.8 কে ভিউজ 3 প্লাস সাবস্ক্রাইবার ভালে আহিছে দিয়ক গাইস তো গাইস আপোনালোকৰ আশীৰ্বাদতে মোৰ এইখিনি সাবস্ক্ৰাইব কৰিবলগীয়া হৈছে তো এইটো মোৰ বেষ্ট ফ্ৰেন্ড হয় বিকি ৰাজবংশী চাওক বিকি আছাম ব্লগ ইয়াৰ এটা চেনেল আছে আৰু এইটো মোৰ ইয়াক মই চিনিয়ে পাও মনটো বৈশ্য 99 গাইস আপোনালোক মানে যদি কমেন্ট কৰে গাইস কমেন্ট ভাল লাগিলে ইয়াৰো প্ৰমোচন কৰিব তো গাইস আজি মানে লগ পাইছে নেক্সট ভিডিঅ'ত গুড বাই